আমাৰ শিৱসাগৰখন বৰ ভেটি ঐতিহ্যমণ্ডিত ঠাই। ইয়াত আমি কোনো ধৰণৰ মিয়া মানুহক সোমাব নিদিওঁ। যদি কোনোবা মিয়াই শিৱসাগৰত ভৰি দিয়ে তেনেহ'লে সেইজন মিয়াৰ প্ৰথমে মই ভেট ঠেং ভাঙি দিম। কোনো মিয়াই উজনি অসমত শিৱসাগৰত ভৰি দিব নোৱাৰিব। আৰে দুৰ্যোগৰ সময়ত কোনোবা মিয়া আহিছে আহি কিনে নামঘৰ চাফা কৰিছে, মন্দিৰ চাফা কৰিছে, স্কুল ঘৰ চাফা কৰিছে, মানুহৰ ঘৰৰ ভিতৰত সোমাই চাফা কৰি দিছে, কাম কৰি দিছে। সেই বুলি মিয়া তাতে কি ভৰি পেলাব দিম নেকি? নহয়, সেইটো কৰিব নিদিওঁ নহয়। শিৱসাগৰখন বহুতো ঐতিহ্যমণ্ডিত ঠাই। আৰু এই আজমল ডাঙৰীয়াক তাতে কোচিং চেণ্টাৰ খুলিব নিদিওঁ নহয়। কিয় আজমল ডাঙৰীয়াক তাতে কোচিং চেণ্টাৰ খুলিব দিম? লাগিলে আমি নিজে খুলিম, আমি নিজে কোচিং চেণ্টাৰ খুলি তাতে শিক্ষাদান কৰিম। আজমল ডাঙৰীয়াক এইবোৰ কৰিব নিদিওঁ। বন্ধুসকল, এইবোৰ ভাষ্য মোৰ নহয়, এইবোৰ ভাষ্য হ'ল শৃংখল চলিহা ডাঙৰীয়াৰ এই ভাষ্যবোৰ বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কিছুদিন পূৰ্বে আনফৰ ডাঙৰীয়া আৰু আজমল ডাঙৰীয়াৰ লগত শৃংখল চলিহা একেলগে বহি চাহ খোৱা দেখা গৈছিলে আৰু একেলগে বান সাহায্য মানুহক বিতৰণ কৰিছিলে। আজমল ডাঙৰীয়া আমাক হেল্প কৰি আছে, আমিও মাদ্ৰাছাত পাৰিলে হেল্প কৰি দিম, এই কথা শৃংখল চলিহা ডাঙৰীয়া কৈছিলে। কিন্তু আজি শৃংখল চলিহাৰ এই মন্তব্যবোৰ ছ'চিয়েল মিডিয়াত বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দিবলৈ আৰম্ভ কৰিছে। বন্ধুসকল, আপোনালোকৰ কি মন্তব্য যে শৃংখল চলিহা ডাঙৰীয়া কিবা ইয়াৰ ভিতৰত ষড়যন্ত্ৰ আছে নেকি? আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। জয় অসম।